15 ফেব্ৰুৱাৰীৰ ভিতৰত বাছনি পৰীক্ষা সম্পূৰ্ণ হ'ব প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যন্ত হ'ব 17,500 জন শিক্ষক নিযুক্তি ইয়াত ক'বলৈ গৈছে হাইস্কুল হায়াৰ ছেকেণ্ডাৰী LPME নিযুক্তি সম্পৰ্কে গতিকে আমি ইতিমধ্যে গম পাইছোঁ হাইস্কুল হায়াৰ ছেকেণ্ডাৰীৰ তিনিখন প্ৰভিজনেল লিষ্ট ওলাইছে প্ৰকাশ পাইছে তিনিখনকৈ প্ৰভিজনেল মেৰিট লিষ্ট গতিকে তাৰ ভিত্তিত এইবাৰ এসপ্তাহৰ ভিতৰত অহা সপ্তাহত ওলাবলৈ গৈ আছে ফাইনেল মেৰিট লিষ্ট ইয়াত লিখিছে চাওক আপোনালোকে এইটো ইতিমধ্যে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিযুক্তিৰ বাবে শিক্ষা বিভাগে তিনিখন প্ৰভিজনেল তালিকা প্ৰকাশ কৰিছে অহা সপ্তাহত প্ৰকাশ পাব চূড়ান্ত তালিকা তো এতিয়া বৰ্তমান উচ্চ মাধ্যমিক মানে হাইস্কুলতো অতি সোনকালে ওলাবলৈ গৈ আছে এখনকৈ কেইবাখনো প্ৰভিজনেল তালিকা প্ৰকাশ পাব প্ৰকাশ পোৱাৰ পিছত ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব জনাইছে শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক বাছনিৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে শিক্ষা বিভাগে প্ৰথমখন প্ৰভিজনেল তালিকা প্ৰকাশ কৰিছে কেইবাখনো প্ৰভিজনেল তালিকা প্ৰকাশৰ পাছতে চূড়ান্ত তালিকা প্ৰকাশ পাব বিগত সময়ছোৱাত টেট উত্তীৰ্ণ মানে এইটো আমি গম পাইছোঁ এটা ভুৱা প্ৰমাণ পত্ৰক লৈ এটা বিতৰ্ক সৃষ্টি হৈছে সেই বিতৰ্কটো সাম কটাৰ লগে লগে এখনকৈ কেইবাখনো প্ৰভিজনেল তালিকা প্ৰকাশ পাব আৰু ফাইনেল মেৰিট লিষ্ট ওলাই চাকৰি এপইণ্টমেণ্ট দিব তো এনেকৈ প্ৰক্ৰিয়াটো চলি আছে আৰু এইবাৰ এটা ভাল খবৰ এটা পদত এজনে শিক্ষক নিযুক্তি হ'ব একে সময়তে একোজন আবেদনকাৰী প্ৰাথমিক কিংবা উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ হোৱা হেতুকে দুটাকৈ পদত আবেদন কৰাৰ প্ৰৱণতা চলি আহিছে যোগ্য প্ৰাৰ্থীয়ে একাধিক পদত আবেদন কৰিবলৈ সুযোগ পাইছে যদিও চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে সংশ্লিষ্ট প্ৰাৰ্থীয়ে নিৰ্দিষ্ট এটা পদ বাছনি কৰিব লাগিব এইটো চলি আহিছে অৰ্থাৎ পূৰ্বৰ দৰে যোগ্যতা থাকিলেও এজন প্ৰাৰ্থী একে সময়তে প্ৰাথমিক বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিচাপে বাছনি নহ'ব মেধাসম্পন্ন যোগ্য প্ৰাৰ্থীসকলক পৰ্টেল যোগে যিকোনো এটা পদ বাছনিৰহে সুযোগ দিয়া হ'ব পূৰ্বতে আটাইকেইটা মাধ্যমত টেট উত্তীৰ্ণ একাংশ প্ৰাৰ্থীয়ে একাধিক শিক্ষক পদত বাছনি হৈ প্ৰথমে এটাত যোগদান কৰি কিছুদিন পিছত নিজ খেয়াল সূচীত দ্বিতীয়টো পদত যোগদান কৰে যাৰ বাবে বিভিন্ন খালী পদৰ সৃষ্টি হয় আৰু আন একাংশ শিক্ষিত নিবনুৱা বঞ্চিত হয় এইবাৰ LPME হাইস্কুল হায়াৰ ছেকেণ্ডাৰী গোটেইবিলাকত যদি পাই যায় এপইণ্টমেণ্ট তাৰপিছত গোটেইবিলাকত এপইণ্টমেণ্ট নাপায় এখনতহে চিলেক্ট কৰিব পাৰিব একে সময়তে চিলেক্ট কৰাৰ পিছত এটা এপইণ্টমেণ্ট ল'ব পাৰিব এখনে এপইণ্টমেণ্ট ইছ্যু হ'ব তো এইটোৱে এইবাৰ পৃথককৈ নিযুক্তিৰ পৰিৱৰ্তে নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিক হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আটাইকেইটা শাখাত একেলগে নিযুক্তিৰ কচৰৎ চলাইছে শিক্ষা বিভাগে সেইকাৰণে 1 by 1 গৈ আছে হায়াৰ ছেকেণ্ডাৰী হাইস্কুল UP LP তো সেইকাৰণে এইটো ছিষ্টেম কৰা হৈছে এইবাৰৰ বাবে তো গুড নিউজ